নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ফেব্ৰুৱাৰীৰ 14 তাৰিখ আৰু এনে ধৰণৰ খবৰবোৰ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইবাৰ ৰাজ্যত টেট উত্তীৰ্ণ পৰীক্ষাৰ্থীলৈ এটা খবৰ আহি পৰিছে। টেট উত্তীৰ্ণ যিসকল আছে সেই টেট উত্তীৰ্ণসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। টেট উত্তীৰ্ণসকলৰ যদি দুটাতকৈ অধিক সন্তান আছে তেন্তে এই খবৰটো তেওঁলোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। দুটাতকৈ বেছি সন্তান থাকিলে টেট পৰীক্ষাৰ বাবে কৰিব নোৱাৰিব আবেদন। দুটাতকৈ অধিক সন্তান থাকিলে আবেদন কৰিব নোৱাৰিব টেট পৰীক্ষাত। 1 জানুৱাৰী 2021 পৰা বলবৎ হোৱাকৈ প্ৰকাশ কৰা হৈছে এই বিজ্ঞাপন। চৰকাৰী নিয়ম অনুসৰি এই ব্যৱস্থা কৰাৰ কথা বিজ্ঞাপনত প্ৰকাশ পাইছে। চৰকাৰী নিয়ম অনুসৰি এই ব্যৱস্থা কৰাৰ কথা বিজ্ঞাপনত প্ৰকাশ পাইছে। সৰু পৰিয়ালৰ চৰকাৰী নীতি অনুসৰিয়েই এই কথা প্ৰকাশ কৰা হৈছে। দুটাতকৈ অধিক সন্তান থাকিলে আবেদন কৰিব নোৱাৰিব টেট পৰীক্ষাত। টেট পৰীক্ষাৰ বাবে উলিওৱা বিজ্ঞাপনত এই কথা উল্লেখ কৰা হৈছে। 1 জানুৱাৰী 2021 পৰা বলবৎ হোৱাকৈ প্ৰকাশ কৰা হৈছে এই বিজ্ঞাপন। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত এতিয়াও অব্যাহত আছে বুলডজাৰ অভিযান। ইখনৰ পিছত সিখন মাদ্ৰাছা মছজিদ ভঙা হৈছে। পুনৰ মাদ্ৰাছা মছজিদৰ ওপৰত চলিব হিমন্ত চৰকাৰৰ বুলডজাৰ। সাজু হৈছে ইতিমধ্যে বিশাল আৰক্ষী বাহিনী। পুনৰ মাদ্ৰাছা মছজিদত চলিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ বুলডজাৰ। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ন চিম্পেথি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। শেহতীয়াকৈ ৰাজ্যত বাল্য বিবাহ অভিযান অব্যাহত আছে। কোনো ধৰণৰ চিম্পেথি প্ৰকাশ কৰা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আনফালে পুনৰ আৰম্ভ হৈছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান। হিমন্ত বিশ্ব শৰ্মাৰ ন চিম্পেথি অভিযান পুনৰ আৰম্ভ হৈছে। কোনো চিম্পেথি নেদেখুৱাব হিমন্ত বিশ্ব শৰ্মাই। পুনৰ মাদ্ৰাছা আৰু মছজিদসমূহত বুলডজাৰ চলাব। শোণিতপুৰৰ বুঢ়া চাপৰিত উচ্ছেদৰ বাবে সাজু হৈ পৰিছে ইতিমধ্যে শ আৰক্ষী বাহিনী, শ বুলডজাৰ। উচ্ছেদৰ জাননী পোৱাৰ পিছতেই হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে বেদখলকাৰীৰ মাজত। ক'ত যাব, কেনেকৈ থাকিব তাক লৈ এতিয়া একাংশৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নিজ হাতেই ভাঙি পেলাইছে নিজৰ ঘৰ। উচ্ছেদৰ আগতেই নিজৰ হাতে নিজৰ ঘৰ ভাঙি পেলোৱা পৰিলক্ষিত হৈছে। বাল্য বিবাহৰ আতংকৰ মাজতেই চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। পুনৰ মাদ্ৰাছা আৰু মছজিদত বুলডজাৰ চলাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে। ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ বিনামূলীয়া শৌচাগাৰক লৈ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। বিনামূলীয়া শৌচাগাৰক লৈ আন এটা বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বিনামূলীয়া শৌচাগাৰ নিৰ্মাণ কৰিবলৈ টকা দিব এইবাৰ চৰকাৰে। চৰকাৰে বিনামূলীয়া শৌচাগাৰ নিৰ্মাণ কৰিবলৈ পোনপটীয়াকৈ দিব টকা। 2টা কিস্তিত প্ৰদান কৰা হ'ব শৌচাগাৰ নিৰ্মাণ কৰিবলৈ টকা। হিতাধিকাৰীয়ে নিজ ইচ্ছামতে নিৰ্মাণ কৰিব পাৰিব নিজৰ শৌচাগাৰ। শৌচাগাৰ নবনালে ৰখাই দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। শৌচাগাৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে পুনৰ প্ৰদান কৰা হ'ব অৰুণোদয়ৰ টকা। ইয়াৰ লগত লিংক কৰা হ'ব অৰুণোদয় আঁচনি। যাৰ ঘৰত টয়লেট নাই তাৰ অধিকাংশই অৰুণোদয় হিতাধিকাৰী। সংবাদ মেলযোগে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰিছে এই কথা।